ইয়াতে 100কৈও অধিক গছ আছে। প্ৰায় 1000 ওচৰা-ওচৰি হ'ব গছ। এইবোৰ ফল লাগি আছে। নমস্কাৰ বন্ধুসকল, মই আছোঁ এতিয়া বৰ্তমান ড্ৰেগন ফ্ৰুইটৰ এখন গাৰ্ডেনত। এয়া আপোনালোকে দেখা পাই আছে ড্ৰেগন ফ্ৰুইট। এয়া চাওক আপোনালোকৰ ড্ৰেগন ফ্ৰুইট। ইয়াতে 100কৈও অধিক গছ আছে। প্ৰায় 1000 ওচৰা-ওচৰি হ'ব গছ। এইবোৰ ফল লাগি আছে। যদি আপোনালোকে এই ফলৰ খেতি কৰিব বিচাৰে বা অধিক জানিব বিচাৰে, তেনেহ'লে ডিছক্ৰিপশ্যনত দিয়া কণ্টেক্ট নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু একবাৰ মই আপোনালোকক এই গছজোপা তলৰ পৰা ওপৰলৈকে দেখুৱাই দিছোঁ। ভালকৈ চাব কেনেকৈ ৰোৱা হৈছে। ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব।